নমস্কাৰ বন্ধু বান্ধৱীসকল, জান ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ বগৰী আচাৰ। বগৰী আচাৰ কেনেকৈনো মই বনাওঁ আপোনালোকক দেখাম। তাকে ভণ্টিজনীয়ে এয়া বগৰীৰ ঠাৰিটো এৰুৱাই আছে। বগৰী আচাৰ বনাবলৈ মই লৈছোঁ পাঁচফোৰণ, বগা সৰিয়হটো কালাৰটো বেলেগ হৈ গ'ল। এইটো মিক্সিত দি পিনে উলিয়াই পেলাই পিনে আকৌ ৰ'দত দিয়া হয় এইবোৰ। তাৰপিছত এইবোৰ 12 মছলা, তাৰপিছত তেজপাত আৰু শুকান জলকীয়া আৰু গুড়েদি বনাম। আৰু এইটো মিঠাতেল দিম। ইমানটো লৈছোঁ বগৰী, ইয়াত গমেই নাপাব এইখিনি। দিব লৈছোঁ পাঁচফোৰণ, সৰিয়হ, তেজপাত, জুইবনে বগৰী। এয়া হৈছে হালধি, ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব লাগে। আৰু মই এইটো মানে ইয়াত বনাইছোঁ, কেৰাহী এটা হ'ব লাগিছিলে, মই ইয়াতে বনাই দিলোঁ। বগৰী কমকৈ ল'ম বুলি ভাবিছিলোঁ, লওঁতে বেছিয়ে হৈ গ'ল আৰু চৰুটো সৰু হ'ল, বগৰীখিনি সৰহ হ'ল। আৰু প্ৰথমবাৰ বনাইছোঁ, সেইকাৰণে এনে কেনেকুৱানো হয় সেইটো বনাই চাইছোঁ। আৰু ছেকেণ্ডবাৰ বনালে অকণমান ভালকৈ সৰহকৈ আৰু ডাঙৰ চৰুত বনাম। অকণমান এয়া এনেকুৱাতে আমি এতিয়া দি দিম ইয়াত গুড় মই ইমানখিনি লৈছোঁ। ইয়াত দি দিছোঁ বেছিকৈ লাগি ল'লে এইখিনি এনেকৈয়ে দি দিছোঁ। এয়া মই এইখিনি এৰিবৰ কাৰণে ইয়াত পানী অকণমান দি এইটো আঁতৰাই দিছোঁ, এনেকৈ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে সানিব লাগিব। নাজানো আপোনালোকে বেলেগকৈ বনাব পাৰে, মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ, এনেকৈয়ে বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। নতুন ভালকৈ নাজানো। অকণমান উতল অহালৈকে বাট চাওঁ, তাৰপিছত নমাব হ'বই। আৰু অকণমান দেৰি থাকক, উতলি আছে ইয়াত। এনেকৈ অকণমান লৰাই থাকিব লাগে, তেতিয়া তলত লাগি নধৰে। অকণমান জামৰাৰ পাছত আমি মছলাখিনি দি দিম, তাৰপাছত নমাই দিম। আৰু অকণমান দেৰি আছে, অকণমান দেৰি থাকক। এতিয়া আমি এই মছলাখিনি ইয়াত ঢালি দিম আৰু ধুনীয়াকৈ হিলাই দিম। আৰু এয়া হৈছে আমাৰ আচাৰ হৈ গ'ল। আপোনালোকে কেনেকৈ আচাৰ বনাই কমেণ্ট কৰি জনাব। মোৰ আচাৰ এইটো, আপোনালোকে কেনেকুৱা পালে জনাব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বনাই হৈ গ'ল, এতিয়া নমাই দিওঁ। কাঁহী এখনতে মই উলিয়াই দিওঁ।
এয়া অকণমান ঠাণ্ডা হওক তাৰপাছত ভৰাই দিম এয়া হৈছে বাই বনোৱা ফাইনেল লুক বগৰী আচাৰ আপোনালোকে চাবলৈ পাইছে এয়া বগৰী আচাৰ ৰেডি হৈ গ'ল ভৰাই দিলোঁ ইয়াত